নমস্কাৰ সকলোলৈকে। আজি সংবাদমেল সম্বোধন কৰিবলগীয়া হৈছে হঠাতে। কাৰণ কথাটো হৈছে কি, কোকৰাঝাৰ জিলাৰ কাৰিগাঁও অঞ্চলস্থ বিছমুৰী অঞ্চলত যোৱাকালি নিশা 7 বজাত যিটো অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে, হত্যাকাণ্ড হৈছে, আদিবাসী চান্তালী মানুহৰ দ্বাৰা, কিছু দুৰ্বৃত্ত দলৰ দ্বাৰা আমাৰ এজন বড়ো যুৱক ৰাজা বিস্মিত নামৰ এজন উদীয়মান ব্যৱসায়ী বড়ো যুৱকক হত্যা কৰা হৈছে। এয়া খুবেই নিন্দনীয় কথা, খুবেই দুখজনক কথা। কোকৰাঝাৰ জিলা প্ৰশাসন কেনে ইমান দুৰ্বল, আমি আচৰিত পাইছোঁ। বিছমুৰী আউটপোষ্ট, পুলিচ আউটপোষ্টৰ অতি ওচৰতে এই ঘটনাটো সংঘটিত হৈছে। আমি জানিব পাৰিছোঁ এই অঞ্চলত আমাৰ যিসকল চান্তালী কিছুমান যুৱক, বেয়া মনোবৃত্তিৰ যুৱকসকলে সদায় এনে অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত কৰিবলৈ ইয়াতে পাং পাতি থাকে। ইয়াকে তেওঁলোকে দলবদ্ধ হৈ এনেধৰণে আড্ডা মাৰি থাকে। এই ঘটনাবোৰ বহুদিনৰ পৰা, তথাপিও বিছমুৰী আউটপোষ্ট পুলিচ প্ৰশাসন যদিও আছে, কোকৰাঝাৰ পুলিচ প্ৰশাসনৰ পৰা ইমান দিনৰ পৰাই ইয়াতে এনে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিবলৈ সিহঁতে যিটো চেষ্টা চলাই আছে, এইটো জানিও শুনিও প্ৰশাসনে কোনো ধৰণে এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে চেষ্টা কৰা নাই, আমি জানিব পাৰিছোঁ। এয়া দুখ লগা কথা। আমি কোকৰাঝাৰ আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে যিসকলক দোষী কৰায়ত্ব কৰা হৈছে তেওঁলোকক ফাঁচি দিব লাগে। আমি অল আছাম ট্ৰাইবেল সংঘ BTR কোঅৰ্ডিনেশ্যন কমিটিৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। আমি কোকৰাঝাৰ জিলা প্ৰশাসন আৰু যিটো চিভিল এডমিনিষ্ট্ৰেশ্যন আৰু BTC চৰকাৰক আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ, যিসকলক কৰায়ত্ব কৰা হৈছে তেওঁলোকক ফাঁচি দিব লাগে। আৰু বহু অপৰাধী তেওঁলোকক ধৰিব পৰা নাই আৰু ধৰিবলৈ প্ৰশাসনে চেষ্টা কৰা নাই। আমি জাতিগত সংঘৰ্ষ কেতিয়াও আশা নকৰোঁ, আমি আশা নকৰোঁ, এইটো হ'বলৈ আমি নিদিওঁ। গতিকে সকলো ৰাইজক আমি সংযম হৈ থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ মাজত শান্তি শৃংখলা বজাই থাকিব লাগে। কিন্তু কথা হ'ল কি, আমাৰ ভূমিত, বড়ো ট্ৰাইবেলৰ ভূমিত এতিয়া নন ট্ৰাইবেল দুৰ্বৃত্ত দলে যে এজন বড়ো যুৱকক, উদীয়মান বড়ো যুৱকক হত্যা কৰিছে, এয়া আমি সহ্য নকৰোঁ। আমি ট্ৰাইবেল সংঘৰ ফালৰ পৰা আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। যিসকলে এই ঘটনা সংঘটিত কৰিছে, যিসকলে হত্যা কৰিছে, এই দুৰ্বৃত্ত দলবিলাকক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু অতি সোনকালে প্ৰশাসনে উচিত শাস্তি, তেওঁলোকক যিটো নেকি দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। যে দৃষ্টান্তমূলক শাস্তিৰ দ্বাৰা কোনো দুৰ্বৃত্ত, কোনো বেয়া চক্ৰান্তকাৰীয়ে যাতে এনে ঘটনা সংঘটিত কৰিব নোৱাৰে, ইয়াৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ।